Hi guys, good morning, welcome in my YouTube channel. সকলোলৈ স্বাগতম জনাইছো। তো আজি মই কথা পাতিব যাম Instagram ৰিলৰ বিষয়ে। তো বলা ভিডিওটো আৰম্ভ কৰো। আরে ভাই চুলি হুঙি কি পাবি এই তলৰটো হুঙিলো তেন্তে অলপ মজা পাবি কি করে না এর কারণে সব করছে তো পেই না মানে अबे এটা মজ কর দি রে তমতা বড় বন্ধু তুমি কান্দি আছা কিয় তোমাৰ কথা হি না মানে তুমি মুখ পটাইলো সদায় খালি দিব দিবা কেন লাগিবে অইন বস্তু নহয় এটা সুমা দিব দিলে হ'ল মই তোমাৰ কথা সব মানি লম আরে হেভি ড্রাইভার আমি যদি কবা লাগে না ভাল না ভাবলে আমি কি জ্বলে থাকে ওদের পরে রেন্ডি আরে ভাই তোমার যদি এইজনীটো ডালি ভাল লগা নাই তুমি কই দিয়া তোমার তো ভাল লাগা নাই কি কবা লাগে না বেলেগৰ তাত ডালি যাব তোৰ লাগে ডিয়াৰ এক্স আজি তোমালৈ বৰকৈ মনত পৰিছে সেইবাবে তোমাৰ পছন্দৰ শাৰীখনো পিন্ধিছো আৰু তোমাক মনত পেলাই দুআষাৰ গাবলৈ ওলাইছো বাইটো ৰব মই পানী আনি দিছো ঐ ভাই যাচোন 10 টকীয়া পানী এটা লৈ আন বাইটোৰ কাৰণে নহলে কবিতাটো বেয়া হৈ যাব যা কুকুৰ মৰিবি তই জহৰা লেউৰা জহৰা পোৱালি ও ভাই ৰ পানী আনিব নালাগে 10 টকাটো দে এজনী যিহে মোক কবাত চা কুকুৰে ঠেং দাঙি মুতি আছে নেকি তাৰ পৰা ভৰাই লৈ আন বটলত চালা মই ভাবিছিলো কবিতা গাব আৰু সি গাই আছে কি চা লেউৰা জহৰা পোৱালি বন্ধুসকল যদি ভিডিওটো ভাল পালা প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা